নমস্কাৰ স্বাগতম জনাইছো মই অনামিকা কলিতাৰ নৰ্থ ইষ্ট লাইভ টুডেৰ মজিয়ালৈ আৰু দিবলৈ ওলাইছো আজিৰ দিনটোৰ বিশেষ খবৰসমূহ চাওকচোন আজিৰ দিনটোৰ বিশেষ খবৰত কি আছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষও কৰোনা ভাইৰাছৰ প্ৰকোপত অৰ্থনৈতিক ক্ষেত্ৰত ভুগিছে। দেশখন অৰ্থনৈতিক দিশ এতিয়া ভীষণ অৱনতিৰ দিশে গতি কৰিছে। ব্যৱসায় প্ৰতিষ্ঠানসমূহ এতিয়া অচল অৱস্থা। সৰ্বসাধাৰণৰ ৰাইজৰ আৰ্থিক অনাটনত ভুগিছে। ভাৰতীয় বিত্তকোষতো তুমুল অনাটনে দেখা দিছে। ঠিক সেই সময়তে আজি উত্তৰ হলমাৰা মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে উত্তম দৰমহা বৃদ্ধি ভিত্তিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে আদায় দিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা 2019 চনত হৈ যোৱা বৃত্তি পৰীক্ষাৰ ফলাফল সমূহ ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 প্ৰয়োগৰ পূৰ্বে সকলো ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা আদি দাবীসমূহ লৈ আজি অভয়পুৰীৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্মঘট পালন কৰে। চাওক এই প্ৰতিবেদন। আচ্ছা, এই সময়ত সমগ্ৰ ভাৰতবৰ্ষ কোভিড-19 সংক্ৰমণত আপোনাৰ অৰ্থনৈতিক দিশত বহুত ক্ষতিগ্ৰস্ত হৈছে। সেই সময়ত আপোনালোকৰ আজিৰ কাৰ্যসূচী আপোনালোকে বেতন বৃদ্ধি এইবিলাক দাবী জনাইছে। এই বিষয়ত দুটা এটা মন্তব্য দিব নেকি? আচলতে কোভিডৰ যিটো বৰ্তমান ভয়ংকৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিক আমি সন্মুখত ৰাখিয়ে আমি যিখিনি মানে স্বাস্থ্য সম্বন্ধীয় যিখিনি মানে নীতি নিয়ম সেইখিনি মানি চলি আমাৰ কাৰ্যসূচী ধৰ্ণা কাৰ্যসূচী আমি পালন কৰি আছোঁ। তাতে আমি কোনো কৃপণালী কৰা নাই আৰু সেইখিনি আগত ৰাখিয়ে আমি আগন্তুক দিনত যিটো কথা কোৱা হৈছে যে আমি কাৰ্যসূচী কিয় পালন কৰিব লগা হৈছে, আমি এই কাৰণে কাৰ্যসূচী পালন কৰিবলগীয়া হৈছে যে এই মানে সমস্যাসমূহ এটা দীৰ্ঘদিনীয়া প্ৰাথমিক শিক্ষকৰ সমস্যা। আজিলৈকে চৰকাৰে অলপ গুৰুত্ব দিলে হৈ যায়, কিন্তু আজিলৈকে চৰকাৰে গুৰুত্ব দিয়া নাই। যাৰ কাৰণে আমি খুব অনুষ্টুপীয়া আজি আমাৰ বৃহৎ এটা আছিল ধৰ্ণা কাৰ্যসূচী আছিলে। আমি প্ৰশাসনৰ নিয়ম মতে নিয়মক সন্মান জনাই আমাৰ 50জন শিক্ষক দিছিলে। আমি 40জন শিক্ষক শিক্ষয়িত্ৰী ইয়াতে একত্ৰ হৈছোঁ। আমি প্ৰশাসনৰ নিয়মক সন্মান জনাই, স্বাস্থ্যবিধিক সন্মান জনাই, কোভিডৰ নীতি নিয়মক সন্মান জনাই আমাৰ ধৰ্ণা কাৰ্যসূচী আমি পালন কৰি আছোঁ। প্ৰাথমিক সন্মিলনীৰ আহ্বানত উত্তৰ হলমাৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আমি কেইবাটাও দাবী লৈ আজি অভয়াপুৰীৰ উত্তৰ হলমাৰা মহকুমাৰ উপ পৰিদৰ্শক কাৰ্যালয়ত আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰি এই ধৰ্ণা কাৰ্যসূচী মূলতে আমাৰ দাবীসমূহ আছিল সপ্তম দৰমহা বিধি ভিত্তিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে আদায় দিয়া, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা, 2019 চনত যি বৃত্তি পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ ফলাফল ঘোষণা কৰা, ৰাষ্ট্ৰীয় শিক্ষানীতি আইন 2020 প্ৰয়োগৰ পূৰ্বে সকলো ঠিকা ভিত্তিত শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, প্ৰাপ্য গ্ৰেড পেকে ধৰি সকলো সুবিধা আদায় দিয়া, বেতন বঞ্চিত শিক্ষকৰ বেতন আদায় দি নিয়মীয়া কৰা, অপ্ৰাধিকৃত বিদ্যালয় প্ৰাধিকৰণ কৰা, নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, খালী থকা শিক্ষা বিষয়ৰ পদসমূহ পূৰণ কৰা আৰু যিবোৰ নতুন মহকুমা গঠন হৈছে তাত উপ পৰিদৰ্শকৰ কাৰ্যালয়সমূহ স্থাপন কৰি স্থায়ী শিক্ষা বিষয়া নিযুক্তি দিয়া। আপোনালোকে জানে যে দেশ এখনৰ যদি উন্নতি কৰিবলগীয়া হয় আমি শিক্ষা ব্যৱস্থাৰ উন্নয়ন কৰিব লাগিব আৰু শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ মূলতে হ'ল প্ৰাথমিক বিদ্যালয় ফাউণ্ডেশ্যনতে যদি আমি তেওঁলোকৰ গঢ় দিব পাৰোঁ তেতিয়াহ'লে সমাজ ব্যৱস্থা আগবাঢ়ি যাব। কিন্তু দীৰ্ঘদিন আজি 33 বছৰে আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আন্দোলন কৰি আছোঁ, কিন্তু আজি প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ নাই। প্ৰধান শিক্ষকে চকীদাৰ, প্ৰধান শিক্ষকে ৰান্ধনি, প্ৰধান শিক্ষকে চুইপাৰ আদি কৰি সকলোবোৰ কাম পিয়নৰ কামকে ধৰি প্ৰধান শিক্ষকে কৰে। কিন্তু একে সময়ত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ দিছে, তাতে 4th গ্ৰেড পোষ্ট আছে, কিন্তু আমাৰ নাই। গতিকে আমাৰ মাজতে এটা বিভেদৰ সৃষ্টি হৈছে। আমি বিচাৰোঁ আমাৰ মানসিক আৰু আৰ্থিকভাৱে আমাক অকণমান সচ্ছল কৰি তোলক, যাতে সুস্থ মনেৰে আমি এটা সুস্থ সমাজ গঢ়াৰ বাবে ল'ৰা ছোৱালীক শৈক্ষিক আৰু অনাশৈক্ষিক কাৰ্যসূচী তেওঁলোকক আমি আগবঢ়াই নিব পাৰোঁ। অভয়াপুৰীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট হিমাংশু দাসৰ সহযোগত সনাতন সূত্ৰধৰৰ প্ৰতিবেদন।